ড্ৰেছ আপ এনেকুৱা এটা অপশ্যন যাক লৈ আপুনি নিজক বেলেগৰ আগত ৰিপ্ৰেজেন্ট কৰে। অলসো একৰ্ডিং টু ফিজিঅলজি এজন মানুহক আপোনাৰ লগ পাওঁতে মাইণ্ডত আহি পৰে হাইজিন আৰু মোষ্ট ইম্পৰ্টেন্টলি সেকেন্ড পইণ্ট আপোনাৰ ড্ৰেছিং। ট্ৰেন্ডিং ফেশ্বনটো বহুত আহি থাকে, কিন্তু আপোনাৰ বেসিক সেটআপ সদায় আপোনাৰ বাবে প্ৰয়োজনীয়। সেইবাবে এটা আইডিয়েল ৱাৰ্ডৰব মেইনটেইন কৰাটো হৈছে আপোনাৰ বাবে খুব দৰকাৰী। So, আপনার আলমারাটো প্রো আর বাজেট ফ্রেন্ডলি করে বেসিক সেটআপের বাবে আপনার দরকার হবো স্মার্ট ড্রেসিং ওয়ে। So today we're going to discuss about my favorite topic, the lower section, the basic smart pants collection in your wardrobe. আপনি এজন কলেজ স্টুডেন্ট, আপনি জব করে বা আপনি এজন হইছে স্পোর্টসম্যান, আপনি একটা সময়তে স্মার্ট ক্যাজুয়াল মেচিউর ফর্মেল দেখাটো আপোনাৰ বাবে হৈছে অত্যন্ত দৰকাৰী। তাৰ বাবে কিছুমান সায়েন্সৰ কালাৰৰ লগত খেল আছে, যি খেলখিনি আৰু যি যদি আপুনি ফৰ্মুলাখিনি জানি লয় তেতিয়াহ'লে আপুনি সদায় মজাকে সেক্সি হৈ থাকিব পাৰিব। হা, আপোনাৰ যি কিছুমান নিৰ্দিষ্ট কালাৰ আছে, যেনেকে ডাৰ্ক ব্লু কালাৰ, নেভি ব্লু কালাৰ, ব্লেক কালাৰ, এই তিনিটা কালাৰ এনেকুৱা এটা কালাৰ যিবিলাকে সকলো কালাৰ কম্বিনেশ্যন লগত খেলিব পাৰে। আৰু আপুনি যদি বেলেগ বেলেগ ড্ৰেছৰ লগত বা বেলেগ বেলেগ যদি কালাৰৰ লগত আপুনি সেইকেইটা আপুনি যদি পুল আপ কৰি লয় তেতিয়াহ'লে আপুনি সদায় দৰে মিষ্টাৰ পাৰফেক্ট যেনেকে আগতো আছিলে এতিয়াও তেনেকে হৈ থাকিব পাৰিব। তো ফাৰ্ষ্ট এবাৰ গ'ল্ডে কালেকশ্যন নাম্বাৰ 1, ব্লেক জিন্স। ব্লেক এনেকুৱা এটা কালাৰ যিটো কালাৰ আপোনাৰ সকলো ধৰণৰ স্কিন টোনৰ লগত খুব ধুনীয়া কৰি চুট কৰে। আপোনাৰ স্কিন কমপ্লেক্সন যেনেকুৱাই নহওক কিয় ব্লেক জিন্স সকলোৰে লগত সুইটেবলি চুট কৰে। ব্লেক এনেকুৱা এটা কালাৰ যিটো সকলো ধৰণৰ কালাৰ কম্বিনেশ্যনৰ লগত মিলি যায়। ব্লেকৰ লগত মিলাই আপুনি যেনেকুৱা ধৰণৰ শাৰ্ট টি শাৰ্ট নিপিন্ধক কিয় আপুনি হ'ব মিষ্টাৰ পাৰফেক্ট অলৱেজ। আপুনি ব্লেকৰ লগত যদি আপুনি ব্লেক টি শাৰ্ট বা যদি আপুনি ব্লেক জিন্সৰ লগত হোৱাইট টি শাৰ্ট আপুনি পূৰণ কৰি লয় তেতিয়া আপুনি সকলোতকৈ নটিফাই হ'ব আৰু আপোনাৰ সকলোৱে আহি পেলাই ক'ব আপুনি মিষ্টাৰ সেক্সি। So basic smart pant collection number 2, ডার্ক ব্লু কালার জিন্স। ডার্ক ব্লু সাধাৰণতে কালাৰ দুই প্ৰকাৰ থাকে, এটা হৈছে স্লাইটলি ডার্ক ব্লু আৰু এটা হৈছে কমপ্লিট ডার্ক ব্লু। আপুনি ভিডিঅ'ত দেখাৰ দৰে ডার্ক ব্লু কালাৰ জিন্স হৈছে এইটো স্লাইটলি ৱাশ্ড। আপুনি স্লাইটলি ৱাশ্ড ডার্ক ব্লু জিন্স পিন্ধক বা আপুনি কমপ্লিটলি ডার্ক ব্লু জিন্স কালাৰ পিন্ধক, কিন্তু এই দুটা কালাৰ লগত আপোনাৰ যিকোনো ধৰণৰ কালাৰ মেচ কৰে, যিটোৱে আপোনাৰ জেনেৰেলিটি বহুত বেছি পৰিমাণে উভৰি আনে আৰু আপোনাক এটা বোল্ড লুক দিয়াত বহুত বেছি পৰিমাণে হেল্প কৰে। আপোনাৰ ডাৰ্ক ব্লু কালাৰ জিন্সৰ লগত বিশেষকে হোৱাইট এণ্ড ব্লেক বহুত বেছি মেচ কৰে আৰু আপোনাৰ যিকোনো ধৰণৰ কেজুৱেল প্লাছ সেমি ফৰ্মেল লুক দিয়াত আপোনাৰ বহুত বেছি হেল্প কৰে আৰু বহুত বেছি আপোনাৰ লুকছটোক এনহেন্স কৰি পেলাই আপোনাৰ এটা নেক্সট লেভেলত যোৱাত সহায় কৰে। So most ever third important basic men's outfit, navy blue color chinos, যি আপোনাৰ সকলো সময়তে ফৰ্মেল, সেমি কেজুৱেল আৰু পাৰ্টি লুক দিয়াত ৰেডি থাকিব। স্পেচিয়েলি আপুনি যদি অফিচ মেন অৰ এনেকা এজন যি নেকি সদায় ফৰ্মেল মেইনটেইন কৰিবলগীয়া হয় তেতিয়া নেভি ব্লু চিনোজ আপোনাৰ বাবে পাৰফেক্টলি পাৰফেক্ট হ'ব, যি আপোনাক সকলোতকৈ ক্লাসি হোৱাত নেক্সট লেভেল হেল্প কৰিব। স্পেচিয়েলি সোশিয়েল ফাংচনছ লাইক মেৰেজ, এনি কাইণ্ড অফ পাৰ্টিছত যদি আপুনি নেভি ব্লু চিনোজৰ লগত ধুনীয়াকৈ শাৰ্ট বা মেচিং কলাৰ টি শাৰ্ট যদি আপুনি পূৰণ কৰি লয় তেতিয়া আপোনাৰ ড্ৰেছিং সেন্স হ'ব ক্লাসি আৰু আপোনাৰ ফেশ্বন হ'ব এক্সট্ৰা অৰ্ডিনাৰী। নমস্কাৰ, আজি হবে ইমানে। যদি আপোনালোকৰ কোনোবা এটা কাৰণত আজি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু যদি ভিডিঅ'টো সঁচাকৈ ভাল তেতিয়াহ'লে কমেণ্ট কৰিবলৈ আমাক জনাবলৈ নাপাহৰিব। আৰু আমি অতি সোনকালে আনি আছো মেন্স বেসিক টপ ৱেষ্ট কালেকশ্যন। সেই ভিডিঅ'টো যদি আপোনালোকে চাবলৈ ৱেইট কৰি আছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰিবলৈ বেল আইকনটো বজাবলৈ নাপাহৰিব। Till let's say from Nikhil and my team, thank you so much for watching this video.